হাই গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই হৈছোঁ মনপিয়া আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মনপিয়াছ ব্লগলৈ। আজি শুই উঠাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি মোৰ ভাইটিৰ বাৰ্থডে আৰু ভাইটি সৰু হৈ থকা নাই, সেইকাৰণে সি অলপ কেক চেক কাটিলে ইমান ভাল নাপায়। ভাইটি সৰু বাহঁতৰ ঘৰতে আছে। এতিয়া অলপ পাছত ভাইটিও আহি পাবহি, তাৰ কাৰণে কিবা কিবি যো-জা সৰু সুৰাকৈ কৰিম। আমি সকলোৱে মিলি এসাঁজ খাম বুলি ভাবিছোঁ আৰু তাৰ লগৰ কেইটামানক মাতিছে আৰু বৰ্তা বমাহঁতো আহিব। ঘৰত এই সৰুকৈ অনুষ্ঠান এটা কৰা হৈছে, তো তাৰ বাবে আমি যো-জা কৰিছোঁ। বলক আহক, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব কি কৰিম। আজি শুই উঠিছোঁ, যিহেতু শুই উঠি এতিয়া সকলো বস্তুবোৰ ঠিক ঠাক কৰোঁ। তাৰপিছত আজি কি বনাম আৰু কি কৰিম সেয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন কি অৱস্থা হৈ আছে। এতিয়া সেইখিনি ঠিক ঠাক কৰোঁ। যোৱাকালিয়ে ভাবিছিলোঁ কেক এটা বনাম বুলি, কিন্তু ভাইটিটো নাছিলে যিহেতু। এতিয়া কেকৰ কাৰণে আমি বনাবলৈ ৰেডি কৰি আছোঁ। এফালে মায়ে কিবা কিবি কৰি আছে, সেইখিনি মাহখিনি কৰি লওক, তাৰপিছত কেকৰ কাৰণে যো-জা কৰিম। ৰেচিপি নেদেখাওঁ, বেছি দীঘল হৈ যাব, কাৰণ ৰেচিপিটো আপোনালোকে জানে আৰু মই অকণমান পাহৰি গৈছোঁ কেকটো, তো কিবা কিবি মিলাই আৰু কেকটো বনাই দিম। আৰু ভাইটিয়ে যিহেতু কেকৰ কাৰণে ইমান পচন্দ নকৰে, কেক চেক কাটা ইমান পচন্দ নকৰে, সেয়ে আমি ভাবিলোঁ যে এনেই আৰু নিয়মটো কৰিবলৈ কাৰণে কেকটো এনেই সৰু এটা বনাওঁ। বলক আহক। এইফালে এতিয়া কেকটো বনাবলৈ চব ৰেডি কৰিছোঁ, দেখিছে নহয়। এনেকৈ ময়দা লৈছোঁ 2 কাপ, আৰুতো জানেই ৰেচিপিটো, তথাপিতো আৰু ভালকৈ দেখুওৱা নাই যি কৰিছোঁ। আৰু গোটেই খেচেৰ মেচেৰ হৈ আছে বস্তুবোৰ, মানে চবেই কাম লাগি আছে। এটা ছাইডত মায়ে লাগি আছে, এটা ছাইডত মই কৰি আছোঁ, এইবোৰ দেখিছেনে। তাৰপিছত কলো লগতে দি দিছোঁ, কি হয় নাজানো। আৰু মই এইটো আজি প্ৰথমবাৰৰ বাবে মই এনেকৈ মানে কল দিছোঁ। এইবোৰতো পূৰা লেতেৰা পেতেৰা হৈ গৈছে, দেখিছে নহয়। আৰু পিঁয়াজ চিয়াজ কাটি লৈছোঁ, এইবোৰ পিছত হেৰি কৰিম। আৰু এতিয়া কেকটো বহাই দিলোঁ ধুনীয়াকৈ, আৰু কিমান মিনিট লাগিব। এইফালে আমাৰ পুতলাজনী বায়ে ধৰি আছে আৰু মায়ে এফালে খুৱাই দিছে। এইফালে পাছফালে খানা বনাই আছে, পাছফালে বনাবলৈ যোগাৰ কৰিছে। এইফালে ভাইটি, ভিনদেউ আৰু এইফালে বা পোৱালিজনী লৈ আছে আৰু দেউতা। আৰু এইফালে গাহৰিখিনি বনাবলৈ ৰেডি কৰিছোঁ। আজিতো গাহৰিয়ে মেইন আমাৰ। এইফালে তাকে আমি চবেই কৈ আছোঁ, এইফালে কুন্দু বাঁহ এটা আছে, কোনো যাতে পাত চাত লৰাই নিদিয়ে, সেয়া দেউতাও কৈছে, যাতে সাৱধানে ইয়াত বনাব দিছে। এফালে সৰু পিন্ধা খানা সূতাটো কৰা ইচ্ছা নাই, কেনেকুৱা আজীৱ লাগিছে। সেইফালে নিৰামিষ চব্জিটো মই বনাম, তাকে কাটি আছোঁ। অঁ, তই অকল ইয়াত এনজয় কৰিবলৈ আহিছ। এনজয় তই কাম কৰ। আৰে তই বহি আছ, ইয়াক কোচতহে লৈ আছ। পিংকি পিংকি টুইন্স। ভাল লাগিছে, সেইটো চাইডেহে ভাল লাগিছে। হেৰিটো নাথাকে। এইফালে মিক্স চব্জি এটা বনাই আছোঁ, আৰু ইমান গৰমৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে। ওলাবলৈ আছে আকৌ। আৰু এতিয়া মই ইয়াত নিৰামিষ বনাই আছোঁ, আৰু ক'ত বনাইছোঁ, কেনেকৈ বনাইছোঁ সেয়াটো দেখিছে। বলক আপোনালোকক দেখুৱাই দিছোঁ আজি কি বনোৱা হ'ব। একোটো ৰেচিপি দিয়া নহ'ব, কাৰণ ইমান গম পাইছে অৱস্থা বেয়া হৈ গৈছে, আৰু চবেই বিজি হৈ আছোঁ। আৰু ঘৰৰ মানুহখিনিয়ে আমি খাম। তাৰপিছত ইয়াত দেউতাৰ কাৰণে এইখিনি এক্সট্ৰাকৈ বনোৱা হৈছে, সেয়া বনাই আছোঁ। এইবোৰ চব ৰেডি কৰি থৈ দিছোঁ। আৰু অকণমান খেলি মেলি লেতেৰা পেতেৰা হৈ আছে, অকণমান ইগন'ৰ কৰিব, কাৰণ এতিয়াতো একেবাৰে সময় নাই চফা কৰিবলৈ। আৰু এইখিনি কৰি আছোঁ, বনাই আছোঁ। তো এফালে যো-জা কৰি আছোঁ, আৰু গাহৰি বাই পানী ভৰাই আছে, সৰু বা। তো এতিয়া 2টা টাইপৰ বনাইছে, এটা ড্ৰাই ফ্ৰাই, ভিনদেউহঁত বনাই আছে, বলক দেখাই দিছোঁগৈ। তাৰপিছত আৰু এটা গ্ৰেভি, যোনটো বনাই হৈ গ'ল, আপোনালোকক দেখুৱাইছিলোঁ। আৰু কিবা কিবি বাকী আছে, আৰু পনীৰ বনোৱা হৈ গ'ল। আৰু সেইফালে বাও পানী ভৰাই ৰেডি চেডি কৰিছে। বহুত বিজি আছোঁ, সেইকাৰণে একো দেখুওৱা হোৱা নাই। বলক আহক। সেইফালে পাছফালে বনাই আছে ভিনদেউহঁত। ডাঙৰ হাতখন দেখাই ভিনদেউ বনাই আছে, সেয়া হৈছে ড্ৰাই ফ্ৰাই।
বাহ যাৰ বাৰ্থডে হয় তাকে দেখুওৱা হোৱা নাই কাৰণ সি বহুত লাজ কৰে কেমেৰা আগত ওলাবলৈ নিৰামিষ চব্জিটো হৈয়ে যাব আৰু এতিয়া আৰু এফালে মা ছাইডতে চাহ দি আছে মানুহবোৰ আহিছে যে লাহেকৈ আৰু তাকে যা যোগাৰ কৰি আছে এইফালে ঘৰতো কাম লাগি আছে আৰু বহুত ধুনীয়া বস্তু এটা বনি আছে মোৰ কাৰণে সেয়া আপোনালোকক দেখুৱাম গম পাইছে আৰু আগতে মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ তাকে কামটো কমপ্লিট হোৱা নাছিলে আজি কমপ্লিট হৈ যাব ভিতৰত মানুহো বহি আছে কাম লাগি আছে ময়ো মাজে মাজে চাবলৈ আহিছোঁ কাম হৈছেনে নাই খাবলৈ হৈ গ'ল ভিনদেউ বমা আৰু মই আৰু বাবা খাই লওঁ ভাবিছোঁ তাৰপিছত লাহেকৈ দেউতাহঁত অলপ দেৰিকৈ খাম কৈছে আৰু মায়ে যোগাৰ কৰি মেলি মাও খাবলৈ লৈছে ভাইটি মা হাতৰ পৰা মানে এতিয়াও খাই থাকে আমিও খাওঁ কেতিয়াবা কেতিয়াবা ভাইটি মোৰ ভাইটি তাকে আজি বাৰ্থডে ক'ত বহিলি পাপা 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 সেইফালে আমাৰ খোৱা বোৱা কৰা হৈ গ'ল চব সকলো আৰু এতিয়া যাবলৈ ওলাইছে ভাইটিৰ লগৰবোৰ এতিয়া যাবলৈ লৈছে ভাইটিৰ লগৰ ৰিক্সা আমাৰ ভাইটি টাইপে খাই বৈ এতিয়া যাবলৈ লৈছে ভাইটি বহুত লাজ কৰে বমাহঁতো যাবলৈ ওলাইছে বোলে ধুনীয়া লাগিছে হ'বচোন বাই বাই বহুত ভাগৰ লাগি আছিল বাবে অলপ শুই ল'লোঁ আৰু সকলোবোৰ যোৱাৰ পাছত অকণমান ৰেষ্ট লৈ ল'লোঁ বহুতখিনি কাম আছিলে ধোৱা পখলা কৰা সেই বাচন বৰ্তনবোৰ ঠিক ঠাক কৰা সেয়াৰ কাৰণে বহুত ভাগৰ লাগি গ'ল আৰু দেখিলে আপোনালোকে ভাইটিৰ জন্মদিন কেনেকৈ গ'ল সৰু সুৰাকৈ এটা প্ৰগ্ৰাম কৰা হৈছিল আৰু বহুত ধুনীয়াকৈ পাৰ হ'ল বৰ্তা বমাহঁত আহিছিল সৰু বা ভিনদেউ তেওঁলোক আহিছিল আৰু ভাইটিৰ লগৰ কেইটামান আহিছিল তো তাৰে অলপ সকলোৱে মিলি ভাত এসাঁজ খালোঁ আৰু সৰু সুৰাকৈ এটা অনুষ্ঠান কৰিলোঁ আৰু মানে ভিডিঅ'ত সকলোবোৰ ওলাবলৈ বহুত লাজ কৰে ভাইটিটো দেখিছে বহুত লাজ কৰে আৰু দেখিছে সৰু ভিনদেউৱে বহুত ধুনীয়াকৈ খানা চানাবোৰ বনাইছে আৰু আমি সকলোৱে লাগি মেলি ধুনীয়াকৈ এটা দিন পাৰ কৰিলোঁ আৰু এটা বস্তু দেখুৱাম ভাবিলোঁ আপোনালোকক যিহেতু আজি এটা বস্তু বহুত দিনৰ পৰা ভাবি আছিলোঁ বনাম বুলি কাঠৰ মিস্ত্ৰী লাগি আছিল ঘৰত সেইকাৰণে মই বস্তু এটা বনাই ল'লোঁ সৰু সুৰা বস্তু তথাপিতো শ্বেয়াৰ কৰোঁ ভাবিলোঁ এয়া দেখিছেনে এইখন আইনা এই ফ্ৰেমটো মই বনাম বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু কাম আছে ইয়াত অকণমান ডেক'ৰেট কৰিবলৈ এনেই এতিয়া এনেকৈ ৰাখিছোঁ আজি যিহেতু হৈ গ'ল সেইকাৰণে আপোনালোকক দেখুৱাম ভাবিলোঁ আৰু এনেকৈ সৰুকৈ এনেকৈ এখন ফ্ৰেম মানে বহুত দিনতে আনি থৈ দিছিলোঁ এই আইনাখন তো বনোৱা হোৱা নাছিল আজি সেই কমপ্লিট হৈ গ'ল মই বনোৱাই দিলোঁ আৰু এতিয়াতে এইটো অকণমান ধুনীয়াকৈ ডেক'ৰেট কৰি এটা ধুনীয়াকৈ চুক এটা লৈ ভাবিছোঁ আৰু ভিডিঅ' চিডিঅ' বনাবলৈ কেতিয়াবা লাগে আৰু মোৰ কিছু কামৰ কাৰণেও এখন আইনা দৰকাৰ হৈছিলে সেইকাৰণে মই এইটো বনাই ল'লোঁ মানি প্লেণ্ট অনা আছিলে আগত তো এনেই ডেক'ৰেশ্যন কৰি থৈছোঁ ইয়াত বহুত কাম আছে এতিয়াও কালাৰ কৰিব আছে তো গাইজ দেখিলে আজিৰ দিনটো কেনেকুৱা গ'ল বহুত ভাগৰে যুগৰে পাৰ হ'ল কিন্তু বহুত ভালকৈ গ'ল আৰু দেখুৱালোঁ যে আপোনালোকে যিখিনি ফূৰ্তি কৰিছোঁ সেইখিনি দেখুওৱা হোৱা নাই কাৰণ এনি টাইম কেমেৰাটো দেখাই দিব নোৱাৰোঁ তেওঁলোকে বহুত লাজ কৰে সকলোৱে বহুত লাজ কৰে এতিয়া মানে প্ৰ' হোৱা নাই ব্লগত তো যিয়ে হওক অকণমান কৰি কনফিডেঞ্চটো আহিব তেওঁলোকেও অকণমান ভাল পাব পিছত ভিডিঅ'ত আহিবলৈ এতিয়া বহুত লাজ কৰে বহুত মাহঁতেতো মোক কৈয়ে দিয়ে যে ভিডিঅ'ত নুলিয়াবি মোক আৰু দেউতাইতো কেনেকৈ মানে দেউতাই নিজৰ মতে থাকে আৰু ভাইটিহঁতো বহুত লাজ কৰে চ' গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আজি কেনেকুৱা লাগিলে সেয়া দেখিলোঁ আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ব্লগ আহি আছে ভালকৈ দেখুৱাই গৈ থাকিম আজি সৰু সুৰাকৈ এনেই পটককৈ বনাই দিলোঁ তো চাব মৰম দিব বাই